এপিডিচিএলৰ পৰীক্ষাত ব্যাপক খেলিমেলি। বঙাইগাঁৱত যুৱ ছাত্ৰ পৰিষদে দাহ কৰিলে শক্তিমন্ত্ৰীৰ পুত্তলিকা। শক্তি বিভাগে দেওবাৰে অনুষ্ঠিত কৰা এপিডিচিএলৰ 1957টা কাৰ্যালয় আৰু ক্ষেত্ৰ সহায়ক পদৰ পৰীক্ষাত হোৱা ব্যাপক খেলিমেলিৰ প্ৰতিবাদত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বঙাইগাঁও জিলা সমিতিয়ে বঙাইগাঁৱত শক্তিমন্ত্ৰী তপন কুমাৰ গগৈৰ পুত্তলিকা দাহ কৰে। অসমতে যি কালি হৈ যোৱা এপিডিচিএল পৰীক্ষাৰ যি ব্যাপক খেলিমেলি তাৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে আমি এপিডিচিএল বঙাইগাঁৱত থকা বৰপৰাস্থিত অফিচৰ আগত আমি তেওঁলোকৰ মন্ত্ৰী শক্তিমন্ত্ৰী তপন গগৈৰ প্ৰতিমূৰ্তি দাহ কৰিলোঁ। আৰু এটা কথা আপোনালোকৰ এই মাধ্যমৰ যোগেদি আমি স্পষ্ট ভাষাত ক'ব বিচাৰিছোঁ, যি ব্যাপক খেলিমেলি যি পৰীক্ষাসমূহত হৈ আছে এই সমগ্ৰ বিষয়টো দেখি কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই শূন্য সহনীয়তাৰ কথা কোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি যি নিমাতী কইনাৰ ভাও ধৰি আছে তেওঁক আমি অনুৰোধ কৰিছোঁ যুৱ ছাত্ৰ পৰিষদৰ পৰা এই পৰীক্ষা ব্যৱস্থাটো উঠাই দিয়াৰ ব্যৱস্থা কৰক আৰু এই পৰীক্ষা ব্যৱস্থাৰ ঠাইত তেখেতে নিলামৰ ব্যৱস্থা কৰক। তেখেতৰ চৰকাৰখনে যোনে হায়েষ্ট টকা দিব পাৰে তেখেতক চাকৰি দিয়ক, তেতিয়া আমাৰ সাধাৰণ ৰাইজৰ একো আপত্তি নাথাকে। কাৰণ এজন দুখীয়া ল'ৰা ছোৱালীৰ পৰা 300ৰ পৰা 500 টকা ফিজ লৈ চালান কাটি তেওঁলোকে যে পৰীক্ষাৰ নামত যি ভেকু ভাওনা পাতিছে, গতিকে এই ভেকু ভাওনাখন নাৰাখি নিলামৰ ব্যৱস্থা কৰক, যোনে হায়েষ্ট টকা দিব তেখেতক চাকৰি দিয়ক। যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে শক্তিমন্ত্ৰী তপন কুমাৰ গগৈৰ পুত্তলিকা দাহ কৰি থকাৰ সময়ত শক্তিমন্ত্ৰী হাই হাই শক্তিমন্ত্ৰী মুৰ্দাবাদ এপিডিচিএল মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে সমগ্ৰ বঙাইগাঁও। যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিয়ে বঙাইগাঁও বৰপৰাস্থিত শক্তি বিভাগৰ বঙাইগাঁও বৈদ্যুতিক উপসংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত এই পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।